হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। ময়ো ভালে আছোঁ। মই অংকুৰিতাই মোৰ ইউটিউব চেনেল অসমীয়া ছোৱালী বেংগলী বোৱাৰীলৈকে আপোনালোকক স্বাগতম জনালোঁ। আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বনাবলৈকে গৈ আছোঁ সৰিয়হৰ সৈতে ৰৌ মাছ। তাৰ বাবে প্ৰয়োজন হ'ব পিঁয়াজ, কেঁচা জলকীয়া, মাছটো লাগিবই দিয়কচোন, মাছৰ সৈতে বনাম যিহেতু। তাতে সৰিয়হ আৰু প্লাছ মছলা। যিবোৰ পুৰণা ভিউৱাৰ্ছ সেইবোৰেতো গমেই পায় মই মছলাত কি দিওঁ। ইয়াতে এইটো কি আছে তথাপিতো মই কৈ দিছোঁ। ইয়াতে আদা, নহৰু, জালুক, জিৰা আৰু কেঁচা জলকীয়া মই এনেকুৱা পিচি ষ্ট'ৰ কৰি থওঁ, কাৰণ যেতিয়া বনাব যাওঁ তেতিয়াহ'লে মছলা পিচা এইবোৰ বহুত অসুবিধা হৈ যায়। আলহী আহিলেও কেতিয়াবা হঠাতে আলহী আহিলেও দিগদাৰ হৈ যায়। কিন্তু এনেকুৱা যদি ৰেডি কৰি থৈ দিওঁ, ষ্ট'ৰ কৰি থৈ দিওঁ, তেতিয়াহ'লে আপোনাৰ কেতিয়াও বেয়া নহয়। আৰু মই কেনেকুৱা ষ্ট'ৰ কৰোঁ যদি আপোনালোকে জানিব বিচাৰিছে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। এনেকুৱা ষ্ট'ৰ কৰি আপুনি 10 দিন আৰামত ৰাখিব পাৰে, এসপ্তাহ 10 দিন আৰামত ৰাখিব পাৰিব। এতিয়া মোৰ পেন গৰম হৈ গৈছে, তেল দিলোঁ। তেলটো মই পূৰা হিট হ'বলৈকে দিম। মই মাছ ভজাৰ আগত কেতিয়াবা অকণমান হালধি ছটিয়াই দিওঁ, তেতিয়া কি হয় আপোনাৰ মাছটো লাগি নধৰে। মই একেলগে গোটেই মাছখিনি ফ্ৰাই কৰি ল'ম। এতিয়া মই মাছটো লুটিয়াই দিম। মই হাই ফ্লেমত ফ্ৰাই কৰি আছোঁ। মই মাছটো আৰু এবাৰ লুটিয়াই চাম ফ্ৰাই হৈছে নাই। হৈছে। আপোনালোকে যদি বেছি ফ্ৰাই খাই ভাল পায় বেছিকৈ ফ্ৰাই কৰি ল'ব। আপোনালোকে টেষ্ট অনুসৰি মাছটো ফ্ৰাই কৰি ল'ব। মই কিন্তু বেছি ফ্ৰাই মাছ ভাল নাপাওঁ, সেয়েহে মই লাহে লাহে নমাই দিম। এতিয়া মই ফ্লেমটো কমাই মাছটো নমাই দিম। চাওক মোৰ মাছ ভজা হৈ গৈছে। মোৰ মাছ ভাজিত তেল ৰৈ গৈছে ইয়াতে। এই তেলতে মোক আৰু তেলৰ প্ৰয়োজন নাই। এই তেলতে মই পিঁয়াজটো ফ্ৰাই কৰি ল'ম। মই পিঁয়াজটো গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। পিঁয়াজটো আপোনালোকে যিমান পাৰে দীঘলীয়াকৈ মিহি মিহিকৈ কাটিব, কাৰণ পিঁয়াজটো সোনকালে তেতিয়া ফ্ৰাই হৈ যাব আৰু আলহী আহিলেও বনাওঁতেও বেছি টাইম নালাগে। পিঁয়াজটো যিমান পাৰে মিহিকৈ কাটি ল'ব, তেতিয়াহ'লে গল্ডেন ব্ৰাউন হওঁতে সময় নালাগিব আৰু এইখন মাছৰ জোল বনাওঁতেও বেছি টাইম নালাগে। 10-15 মিনিটৰ ভিতৰতে ৰেডি হৈ যায়। এয়া চাওক মোৰ পিঁয়াজ ভাজি হৈ গৈছে। এয়া গল্ডেন ব্ৰাউন টাইপৰ হৈ গৈছে। ইয়াতে মই মছলা এড কৰিম আৰু মই ফ্লেমটো একদম ল' কৰি দিম যাতে মছলাটো জ্বলি নাযায়। ইয়াতে মই ফাৰ্ষ্ট এড কৰিম জিৰা, জালুক, আদা, নহৰু পেষ্ট। এইটো আপোনালোকৰ জোখ অনুযায়ী দিব। মই এচামুচ দিছোঁ, আপোনালোকৰ মাছৰ পৰিমাণ কিমানখিনি সেইটো হিচাপত দিব। এইটো দি অকণমান ফ্ৰাই কৰি ল'ব। অকণমান এনেকুৱাকৈ দিলেই হৈ যাব। তাৰপিছত মই ইয়াতে এড কৰিম ৰেড চিলি পাউডাৰ। আপোনালোকে জলকীয়া যিমান খায় সেইটো হিচাপত এড কৰিব। তাইৰ লগতে মই ইয়াতে দিম মই হালধি। এই মছলাখিনি এতিয়া মই কম ফ্লেমত ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া চাওক মোৰ ভালকৈ মছলাটো ফ্ৰাই হৈ গৈছে। মছলা ইয়াতে বেছি ফ্ৰাই কৰিব নালাগে, কাৰণ যিমানখিনি 2-3 মিনিট ফ্ৰাই কৰাৰ পিছতে আপুনি ইয়াতে এয়া সৰিয়হ যে আছে এই সৰিয়হটো এড কৰিব, কাৰণ সৰিয়হৰ লগতো মই মছলাখিনি ফ্ৰাই কৰিম। ইয়াতে মই 3 চামুচ সৰিয়হ দি দিছোঁ।
এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ব। মোৰ সৰিয়হৰ পৰিমাণটো অকণমান কম হ'ব যেন লাগিছে, সেইকাৰণে মই ইয়াতে আৰু এচামুচ দি দিলোঁ। ইয়াতে মই নিমখ দিয়া নাই, এতিয়া মই সোৱাদ অনুসৰি নিমখটো দি দিম। এতিয়া মই এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। এয়া দেখিছে মছলাবোৰ গোটেইখিনি এটা জেগাত গোট খাব ধৰিছে। মই আৰু অকণমান ফ্ৰাই কৰিম। এতিয়া মই ইয়াতে অকণমান পানী এড কৰিম। এই গ্ৰাইণ্ডাৰত যে আছিলে সেইখিনি পানীতে মই দি দিলোঁ। দিয়াৰ পিছত মই এইখিনি আকৌ অকণমান ফ্ৰাই কৰিম, বেছি ফ্ৰাই নকৰোঁ। মছলা পিছা পানীখিনি দি মেলি এতিয়া চাওক এইখিনি লাহে লাহে তেল উপঙিব ধৰিছে। এতিয়া মই লাহেকৈ ইয়াতে পানী দিব পৰা হৈ সৰিয়হটো ভালকৈ ফ্ৰাই কৰিব যাতে সৰিয়হৰ কেঁচা গোন্ধটো নাথাকে। ইয়াতে মই সামান্য পৰিমাণে পানী দি দিম। পানীটো দি মই ফ্লেমটো বঢ়াই দিছোঁ। এতিয়া ইমান সময় কিন্তু মই কম ফ্লেমতে ফ্ৰাই কৰি আছিলোঁ যাতে মছলাটো জ্বলি নাযায়। এতিয়া মই সামান্য পৰিমাণে পানী দিছোঁ, আপোনালোকে দেখিলে। এতিয়া মই এইখিনি হ'বলৈকে দিম, অলপ হাই ফ্লেমত উতলিব দিম। এয়া দেখিছে তেল বিৰিঙিব ধৰিছে। 1 মিনিটমান পিছত এনেকুৱা হৈ গৈছে, তেল বিৰিঙিব ধৰিছে। এয়া মই অকণমান লৰাই দিছোঁ। আৰু সাৱধানে আপোনালোকে চাব যে তলত যাতে লাগি নাযায়। এতিয়া মই ইয়াতে মোৰ মাছৰ জোল অনুসৰি পানী দি দিম। এয়া চাওঁ আৰু অকণমান মই পানী দি দিলোঁ। এতিয়া মই লৰাই দিম অকণমান। এই জোলখন কিন্তু বেছি পনীয়া খাবলৈকে ভাল নালাগে। ইয়াতে মই এতিয়া 2টা কেঁচা জলকীয়া দি দিম। কেঁচা জলকীয়া ফালি দি দিম। সৰিয়হৰ জোলত কেঁচা জলকীয়াৰ গোন্ধটো বেছি ভাল লাগে, সেইকাৰণে মই সামান্যকৈ এনেকুৱা দি দিলোঁ। এতিয়া মই ইয়াতে মাছখিনি দি দিম। এপিচ এপিচকৈ মাছটো দি দিম। এতিয়া মই মাছটো দি লৰাই দিম আৰু জুইৰ ফ্লেমটো কমাই দিম। 5-6 মিনিটমান মই এনেকুৱা উতলিবলৈকে দিম কম জুইত। এতিয়া মাছটো মই আৰু এপিঠি লুটিয়াই দিম। লুটিয়াবলৈ দিগদাৰ হৈ যায়। এতিয়া মই গোটেইবোৰ মাছ এবাৰ এবাৰকৈ লুটিয়াই দিম। লুটিয়াই মই আৰু 2 মিনিটমান উতলিবলৈকে দিম। উতলি ঠাণ্ডা হোৱাৰ পিছত পৰিৱেশন কৰি আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক মই মাছতে লুটিয়াই দিছিলোঁ। এয়া লুটিয়াই দিয়াৰ পিছত আৰু 2 মিনিট মই উতলিবলৈকে দিলোঁ। এতিয়া মোৰ সৰিয়হৰে মাছৰ জোল তৈয়াৰ হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিলোঁ। আপোনালোকে যদি ৰেচিপিটো খোৱা নাই এবাৰ বনাই খাই চাব। আৰু আশা কৰোঁ আমাৰ অসমীয়া মানুহ খায়েই, বেংগলী মানুহো খায়। অসমীয়া বেংগলী দুয়োটাই এই সৰিয়হৰ মাছ এনেকুৱাকৈ খায়েই। আৰু কোনোবাজনে বেলেগ ধৰণে খায় মোক জনাব। আৰু এনেকুৱা যদি আগতেও খাই পাইছে তেতিয়াহ'লেও মোক জনাব। আৰু মোৰ ধৰণে বনাই পেলাই এবাৰ চাবচোন কেনেকুৱা লাগিছে, কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব।